আমেরিকান ফাইটার জেট F-15 এবার জলি সাৰখাৰ হৈ গৈছে। এবাৰ ইৰাণৰ তৰফৰ পৰা অধিক যুদ্ধংদেহী ৰূপ লোৱা পৰিলক্ষিত হৈছে। আমেৰিকান ফাইটাৰ জেট F-15 সাৰখাৰ কৰি দিছে ইৰাণে। মুহূৰ্ততে ধূলিৰ লগত ছাই হৈ গ'ল আমেৰিকান ফাইটাৰ জেট। আৰু শেহতীয়া তথ্যই মুহূৰ্তত আমি দেখুৱাইছোঁ জলি সাৰখাৰ হৈ পৰিছে আমেৰিকান ফাইটাৰ জেট F-15। ভয়ংকৰ মিসাইল স্ট্ৰাইক কৰিছে আমেৰিকান ফাইটাৰ জেট F-15ৰ ওপৰত। আৰু এইখন হৈছে আমেৰিকান ফাইটাৰ জেট F-15। আমেৰিকান F-15 জলি সাৰখাৰ হৈ পৰিছে। ইৰাণৰ মিসাইল আক্ৰমণত জলি সাৰখাৰ হৈ পৰিছে আমেৰিকান ফাইটাৰ জেট F-15। অধিক যুদ্ধংদেহী ৰূপত এইদৰে ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকা ইছৰাইলক। মুহূৰ্ততে ধূলিৰ লগত ছাই হৈ পৰিছে আমেৰিকান শক্তিশালী ফাইটাৰ জেট F-15। আমেৰিকান শক্তিশালী বিমান, এই শক্তিশালী বিমানখন আমেৰিকাই বিভিন্ন যুদ্ধ বিগ্ৰহৰ সময়ত ব্যৱহাৰ কৰে। আৰু এই যুদ্ধ বিগ্ৰহৰ সময়ত ব্যৱহাৰ কৰা শক্তিশালী ফাইটাৰ জেটখন ইৰাণে ধ্বংস কৰি দিছে। जेड